হেল্ল' এভৰিৱান। যোৱাকালি 31 তাৰিখে দাদাৰ চিনেমা ৰৈ ৰৈ বিনালে আবেলি টাইমত মই চালোঁ। চিনেমাখন চাই এনেকুৱা লাগিছে দাদাই যিখিনি কথা চিনেমাৰ জৰিয়তে কৈ গৈছিলে সেই সকলোখিনি কথা দাদাৰ জীৱনৰ লগত মিলি গৈছে, মানে নিজৰ জীৱনৰ লগত। তেখেতে কেনেকৈ গম পাইছিলে, কি গম পাইছিলে এইবিলাক নাজানো। তেখেত এজন ভগৱান স্বৰূপ আছিলে, যিহেতু তেখেতে হয়তো ক'ৰবাত নহয় ক'ৰবাত নিজৰ জীৱনটোৰ কথা জানিছিলেই নেকি, এনেকুৱা অনুভৱ হৈছে। যিয়া নহওক, আমি চিনেমাখন সকলোৱে চালোঁ, যিসকলে টিকেট পাইছে চালে, আৰু সকলোখিনিয়ে মানুহে চাব। এদিন দুদিন দেৰি হ'ব লাগিলে চাব আপোনালোকে। আৰু লাষ্টৰ যিটো মুভমেণ্ট দেখুৱালে দাদাৰ, সেই মুভমেণ্টত কোনো ৰখিব পৰা নাই। আৰম্ভণিৰ পৰা চিনেমাখন যেতিয়াৰ পৰা আৰম্ভণি হৈছে তেতিয়াৰ পৰা সকলো মানুহে কান্দি আছে, বিনাই আছে। এতিয়া কি ক'ম, সকলোৰে ইম'চনেলবিলাক যেনেকৈ যোনে পাৰে সেনেকৈ ৰাখিছে আৰু ধৰি কিনে। এতিয়া ময়ো আজি আৰু একো কাম বনত নকৰিলোঁ। আজিৰ অৱস্থাটো মোৰ এইটো, আপোনালোকে দেখিয়ে আছে, কি ক'ম আৰু।